নমস্কাৰ ইউটিউবৰ আপডেট মাজে মাজে আহিয়ে থাকে আপোনালোক হয়তো সকলোৱে জানে আজি আমি তাৰে দুটা আপডেটৰ ওপৰত আলোচনা কৰিম যিকেইটা বহুত ইম্পৰ্টেণ্ট হয় ইউটিউব ক্ৰিয়েটৰসকলৰ কাৰণে যোনে ভাবি আছে নতুনকৈ ইউটিউব চেনেল খুলিব বা খুলিছে বা ভিডিঅ' দিয়া আৰম্ভ কৰিছে তেনেকুৱা সকলৰ কাৰণে এই দুটা আপডেট বেছি ইম্পৰ্টেণ্ট হয় তো এইটো টপিকৰ ওপৰত সেইকাৰণে ভিডিঅ' বনালোঁ লাষ্ট উইকৰ ভিতৰত আপোনাৰ দুটা আপডেট বহুত ইম্পৰ্টেণ্ট আহিছে তাৰে প্ৰথমটো আপডেট হ'ল আপোনাৰ আমি যেতিয়া নতুনকৈ ইউটিউব চেনেল অপেনিং কৰোঁ তেতিয়া আমি এটা অপশ্যন পাওঁ ছাবস্ক্ৰাইবাৰ হাইড কৰি থ'ব পৰা যদি আপুনি নতুন চেনেল অপেনিং কৰে তেতিয়া আপুনি ছাবস্ক্ৰাইবাৰ হাইড কৰি থ'ব পৰা এটা অপশ্যন পায় যিটোৰ দ্বাৰা আমি ছাবস্ক্ৰাইবাৰখিনি হাইড কৰি থ'ব পাৰোঁ থ'লে আমাৰ দেখা নাপায় ছাবস্ক্ৰাইবাৰ কিমান আছে যিহেতু কম ছাবস্ক্ৰাইবাৰ থাকিলে অলপ চেনেলটোৰ ভিডিঅ' যদিও মানুহে প্লে' কৰে তেতিয়াহ'লে মানে মানুহে ৰিয়েলিটিটো বুজি নাপায় যদি আপোনাৰ 20টা ছাবস্ক্ৰাইবাৰ আছে আৰু বেলেগ এজন ক্ৰিয়েটৰৰ যদি 2000 ছাবস্ক্ৰাইবাৰ আছে ধৰি লওক আপোনালোকে চেম টপিকত ভিডিঅ' বনালে ছাপ'জ আজি মই ভিডিঅ' বনাই আছোঁ মোৰ ছাপ'জ 20টা ছাবস্ক্ৰাইবাৰ আছে আৰু আপোনাৰ হয়তো 2000 ছাবস্ক্ৰাইবাৰ আছে তো আপুনি ভিডিঅ' যিটো টপিকত বনালে সেইটো টপিকত ময়ো ভিডিঅ' বনালোঁ তাৰপিছত ভিডিঅ'টো টপিক একে হয় হয়তো আপুনি ভালকৈ এক্সপ্লেইন কৰিব পৰা নাই কথাখিনি ভালদৰে মই এক্সপ্লেইন কৰিছোঁ তাৰপিছতো কি হ'ব আপোনাৰ চেনেলত 2000 ছাবস্ক্ৰাইবাৰ আছে তো ভেলু আপুনি বেছি পাব কাৰণ আপোনাৰ এটা ব্ৰেণ্ডিং আছে আৰু হয়তো সেই ব্ৰেণ্ডিংটো মোৰ বৰ্তমানলৈকে হোৱা নাই যিহেতু মই ছাবস্ক্ৰাইবাৰ বঢ়াব পৰা নাই তো এনেকুৱা ক্ষেত্ৰত কি হয় আমি ছাবস্ক্ৰাইবাৰ বাটন যদি হাইড কৰি থওঁ তেতিয়া আমাৰ অলপ ফাইদা হয় তো 29 জুলাইৰ পৰা মানে 29 জুলাইৰ পৰা ছাবস্ক্ৰাইবাৰ যিটো হাইড বাটন হয় ছাবস্ক্ৰাইবাৰ হাইড যিটো অপশ্যন হয় সেই অপশ্যনটো আৰু নাথাকিব বুলি ইউটিউবে আপডেট দিছে ইয়াৰ পিছত ভাল ৰিজনো আছে ইউটিউবৰ মতে এইটো ভাল আপডেটে হয় আৰু ৰিজন কেইটা কি হয় মই আপোনালোকক এক্সপ্লেইন কৰি আছোঁ আৰু ছেকেণ্ড আপডেটটো হ'ল ইউটিউব চেনেলৰ নামৰ ওপৰত চাওক আপুনি হয়তো জানে যে ইউটিউব চেনেল ভেৰিফাইড হয় 100K ছাবস্ক্ৰাইবাৰ হ'লে ইউটিউব চেনেল এটা ভেৰিফাইড হয় ইউটিউবে নিজে ভেৰিফিকেশ্যন বেজ লগাই দিয়ে নিজে লাগি যায় এনেকুৱা ক্ষেত্ৰত কি হয় আমাৰ কিছুমান সৰু ক্ৰিয়েটৰ আছে যিবিলাকে চেনেলটোৰ পিছত চেনেলটোৰ নামটো যিকোনো লিখি কেনে ভেৰিফিকেশ্যন বেজ কিৱৰ্ড কিছুমান পোৱা যায় কিছুমান চাইম্বল পোৱা যায় সেই চাইম্বলবোৰ লগাই দিলে ভেৰিফিকেশ্যন বেজ যেন লাগে আৰু সেইটো চেনেল ৰিয়েল যেন লাগে তাৰপিছত তাত আপোনাৰ ছাবস্ক্ৰাইবাৰ হাইড কৰি থৈ দিয়ে ছাপ'জ আপুনি ইউটিউবত চাৰ্চ কৰিলে বিবিকি ফাইন্স বুলি চাৰ্চ কৰি কেনে আপুনি চেনেল অপশ্যনটোত যাই কেনে তাৰ নামত 1000টা চেনেল পাব তো চবৰে এনেকুৱা দেখিব যে কিছুমানে ভেৰিফিকেশ্যন বেজটো কিৱৰ্ড লগাই থৈ দিছে বা কিছুমানে বেলেগ চাইম্বল লগাই থৈ দিছে তেনে ক্ষেত্ৰত কি হয় ছাবস্ক্ৰাইবাৰটো হাইড থাকে আমি ভাবিলোঁ যে এইটো ৰিয়েল হয় ছাবস্ক্ৰাইবাৰটো দেখিলেহে আমি গম পাম যে এইটো ৰিয়েল নহয় এইটো ফেক হয় তো ইউটিউবে আপডেট দুটা আনাৰ মেইন মটিভ এইটোৱে হয় চেনেল নেমৰ পিছত আপুনি কোনো ধৰণৰ চাইম্বল লগাব নোৱাৰিব তো এইকেইটাই আছিল বহুত ইম্পৰ্টেণ্ট আপডেট যদি আপুনি নতুনকৈ ইউটিউব চেনেল খুলিম বুলি ভাবি আছে দেন আপুনি অলপ প্ৰব্লেম হ'ব কিন্তু আপোনাৰ যদি কণ্টেণ্টত দম থাকে আপুনি যদি কণ্টেণ্ট ভালকৈ বনায় তেতিয়াহ'লে আপোনাক কোনো ৰখিব নোৱাৰে এইটো কথা মনত ৰাখিব মোৰো এতিয়া ছাবস্ক্ৰাইবাৰ বহুত নাই বৰ্তমানলৈকে মোৰ চেনেল মনিটাইজ হোৱাই নাই আপুনি কণ্টেণ্টত মাথা মাৰক বাকী ইউটিউবৰ আপডেট বুলি বাদ দিয়ক জাষ্ট আপোনালোকক মই জনালোঁ যে 29 মে'ৰ পিছৰ পৰা আপুনি ছাবস্ক্ৰাইবাৰ হাইড অপশ্যনটো হয়তো নাপাব আৰু আপুনি চেনেল নেমৰ পিছত যিকোনো চাইম্বল লগাব নোৱাৰিব অনলি চেনেল নেমটো লিখিব পাৰিব আপুনি যি নেম লিখে যদি ভিডিঅ'টোৰ পৰা কিবা জানিবলৈ পালে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ